Good morning everyone. Welcome back to my YouTube channel. প্ৰথমে সকলোকে দুৰ্গা পূজাৰ অলেখ শুভকামনা থাকিল। সকলোৰে দিনবোৰ ভালে যাওক তাৰে কামনা কৰিছো। আমি যাবলৈ ওলাইছো আজি পূজা বুলি ৰাতিপুৱাই মন্দিৰলৈ। আজি হৈছে মহাষ্টমী। বলক আপোনালোকক অকমান দেখাই যাওঁ। এয়া হৈছে জয়নগৰ পূজা মন্দিৰ য'ত আমি আহিছিলোঁ ৰাতিপুৱাই। এয়া সকলোৱে শৰাই দি মেলি বহি আছে সকলো। এয়া বাহিৰৰ দৃশ্য। এয়া সেইদিনাই ৰাতিলৈ আমি ওলাই গৈছিলোঁ সকলো। এয়া হৈছে চেণ্ট্ৰেল একেই অৱস্থা মোৰো মা ৰখি থাকিব তই কিবা কিবি কৰে ন সেইটো লাইনতে চেণ্টাৰফিল্ডৰ লাইনটোতে আমি গৈছোঁ ষ্টেচনৰ পৰা ওচৰত আৰু পূজা আছে সেইটো হ'লে ষ্টেচন পাৰৰ মণ্ডপটো খুব ধুনীয়াকৈ সজাইছে। মাৰি দিম কিয় মাৰিব দিব পাৰিবা আকৌ হেৰিত এয়া হৈছে ইণ্ডিয়া ক্লাবৰ পূজা। এয়া হৈছে চেগুনবাৰী ভেনাৰ মিলৰ পূজা। এয়া আছিল মাৰ্কেটৰ পূজা।